নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো চাগে ভালে কুশলে আছে। ময়ো আছোঁ ভালে কুশলে। হৰিপ্ৰিয়া ব্লগছৰ অন্য এটা লং ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদিহে আগতে মই দিয়া এটা শ্বৰ্ট ভিডিঅ' চাইছে তেতিয়াহ'লে গমেই পাইছে মই কৈছিলোঁ যে আমাৰ ঘৰৰ পৰা মাহঁত আহিব আচলতে মোক নিবলৈ বুলি আৰু আলহী খাবলৈ বুলি, আৰু জীয়েকৰ ঘৰলৈ বহুত দিন অহা নাই আৰু সেইটো কাৰণে ভাবিছোঁ মই এবাৰ মাতি দিছোঁ, মানে মাহঁতক বহুত দিন যিহেতু অহা নাই, গতিকে সেইকাৰণে মাহঁতক মাতিছোঁ আৰু লগতে ময়ো যাম বুলি ভাবিছোঁ। বাকী ভিডিঅ'বিলাক কেনেকুৱা পাইছে মোৰ ভাগৰ জনাব নাপাহৰিব। যিহেতু ৰাইজ আমাৰ আইতা এবাৰ প্ৰথমবাৰৰ কাৰণে আহিছে, বহুত বেছিয়ে ভাল লাগি আছে আৰু বাকী আপোনালোককো ধুনীয়াকৈ দেখুৱাই দিম। আৰু মা আৰু ভণ্টি আগতেও আহিছে কিন্তু এবাৰ আইতা অহা নাছিলে, বাকী আইতাও এবাৰ যিহেতু আহিছে গতিকে আপোনালোকক আইতাকো ধুনীয়াকৈ দেখুৱাই দিম বাৰু। আমাৰ ইয়াত চলি আছে বিহু মেলা, যোৱা কালিৰ পৰা ইয়াত চলি আছে, কিন্তু যোৱাহে হোৱা নাই যিহেতু মানুহজনৰ গাটো ভাল নাই, সেইকাৰণে যোৱা হোৱা নাই। আজি যাম বুলি ভাবিছোঁ মাহঁতক লৈ পিনি, তাকে আপোনালোকে ধুনীয়াকৈ দেখুৱাম, আপোনালোকে চাই থাকিব। তাৰপাছত মাহঁত আহিলে, অহাৰ পাছত ভণ্টিক লৈ এনে আমাৰ ওচৰতে যিহেতু বিহু মেলা চলি আছে তালৈ বুলি গ'লোঁ, যিহেতু মাহঁতক লৈ নগ'লোঁ ভাগৰে জিগৰে হোৱাৰ কাৰণে। যোৱাকালি আহিলে মাহঁতি আৰু ভিডিঅ' চিডিঅ' কৰা হোৱা নাছিলে, যিহেতু আহি পাওঁতেনে মানে দেৰি হৈছিলে, সেইটো কাৰণে আকৌ ভাত পানী বনাবলগীয়া হৈছিলে আৰু বিহু মেলালৈও যাবলগীয়া হৈছিলে। আৰু বিহু মেলাত অৱশ্যে ভণ্টি আৰু মই মোৰ মানুহজনহে গৈছিলোঁ, বাকী ভিডিঅ' আপোনালোকক অকণমান কৰি থৈছোঁ, সেইখিনি দেখুৱালোৱে। আৰু এয়া ভণ্টি আৰু আপোনালোকক ধুনীয়াকৈ কাইলৈ যোৱাটো হৈছে ঘৰলৈ, আৰু কাইলৈ যাম চাগে, যিহেতু এইও স্কুল যাব লাগিব, গতিকে কাইলৈ গ'লে মানে এনেকৈ আপোনালোকক ধুনীয়াকৈ ভিডিঅ' কৰিম বুলি ভাবিছোঁ। বাকী এইফালে গৈছিলোঁ আমি পেহীহঁতৰ ঘৰলৈ, পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ, অহাৰ পাছত এনেকৈ আছিলোঁ আৰু এনেই। এইফালে আকৌ আমাৰ ভাগিনৰ লগত মাহঁতে এনেই গোটেইখিনি ধেমালি কৰি আছিলে। আকৌ আমি ৰাতিকৈ গ'লোঁ আকৌ দোকানত মানে কাপোৰ কিনিবলৈ বুলি। এইফালে আকৌ নেক্সট ডে দিনাখন আকৌ ঘৰলৈ যাবলৈ বুলি ওলালোঁ। গোটেইখিনি ভিডিঅ' মই মিক্স কৰি দিবলগীয়া হৈছে দেই, বেয়া নাপাব, এনেকেই দিবলগীয়া হৈছে আৰু। ভিডিঅ' চিডিঅ' এইকেইটা দিন বনাব পৰা নাই আৰু ঘৰলৈ বুলি যিহেতু আৰু আজি যাবলৈ বুলি আহিছোঁ। ইয়াত ষ্টেচন পালোহি আৰু এইফালে ভণ্টি, এইফালে এয়া মানে যিহেতু গমেই পাইছে ন, মাহঁত থাকিলে মানে কাম চাম যিহেতু ঘৰত বহুতখিনি কাম চাম কৰিব মেলিব আছিলে, সেইটো কাৰণে ভিডিঅ' কৰা নাছিলোঁ। তো ঘৰলৈ গৈহে ভিডিঅ' চিডিঅ' বনাম আৰু ধুনীয়াকৈ। এয়া এইফালে মানুহজনক এৰি যোৱা দুখ লাগিছে অকণমান, আৰু আকৌ এইফালে মা দেউতাক বা অকণমান সুখ, কি যে ক'ম আৰু ছোৱালী জীৱন এনেকুৱাই হয় আৰু, বেয়াও লাগিছে বাৰু, কি কৰিম এতিয়া উপায় নাই যিহেতু যাব লাগিব। আৰু বেছি দিন নাথাকোঁ বাৰু, কেইটামান দিন থাকিম, তাৰপিছতে গুচি আহিম বুলি ভাবিছোঁ। বাকী বেয়া লাগিছে অকণমান এৰি থৈ যাবলৈ বুলি, আৰু ভিডিঅ' চিডিঅ' বনাবই পৰা নাই এইকেইটা দিন, মানে অকণমান ব্যস্ত থকা নিচিনা হৈছে যিহেতু, সেইটো কাৰণে বনাবই পৰা নাই। এতিয়াহে জাষ্ট অকণমান সময় পাইছোঁ, মানে ট্ৰেইনখন অকণমান লেটকৈ আছে, সেইকাৰণে বোলো অকণমান সোনকালে আহিছোঁ আৰু সেইটো কাৰণে মানে এতিয়া বনাব পাৰিছোঁ আৰু। বাকী সেয়া এইফালে আকৌ ট্ৰেইন আহি পাবলৈ হ'ল, সেইকাৰণে বোলো মানুহজনে অকণমান দেখিছে নহয় আমাৰ দুয়োটাৰে মন বেয়া, কিন্তু মই যদি মনটো বেয়া কৰি দিওঁ নহয় মানুহজনে মনটো বহুত বেছি বেয়া কৰি দিবৰ কাৰণে মই আকৌ মানুহজনক দেখুৱাই হাঁহি পিনি আহিছোঁ। আচলতে সঁচাকৈ বহুত বেছি দুখো লাগিছিলে, অকলে মানুহজনক এৰি থৈ আহিছোঁ, সঁচাকৈ বহুত বেছি বেয়া লাগিছে। থ'বলৈ আহিছে যদিও মানুহজনৰ মুখত অকণো হাঁহি নাই, কি বুলি ক'ম আৰু, সেইখিনি সময়ত ভাষাহীন হৈ গৈছিলোঁ মই, বহুত বেছি বেয়াও লাগিছিলে। সেইকাৰণে বেছি দেৰি নাথাকোঁ বুলি ভাবিছোঁ আৰু যামগৈ মানুহজনৰ ওচৰলৈ। এইফালে ভণ্টিয়ে শুই আহিছে, যিহেতু বহুত বেছি দূৰ হয়, আপোনালোকক কৈছিলোঁ নহয় কৈ দিম বুলি। মোৰ ঘৰ দৰঙত হয়, মোৰ মাৰ ঘৰ, আৰু মোৰ মানুহজনৰ ঘৰ ধেমাজি হয়। যিমান যি হ'লেও ঘৰত পৰিয়াল আছে, নথকা নহয়, কিন্তু নিজৰ মানুহজনৰ সমান কোনোবা এজনো হ'ব পাৰে কওকচোন। এইফালে আমি ট্ৰেইনৰ পৰা নামি এইফালে টমটমত আহিলোঁ, আমাৰ ঘৰলৈ বহুত বেছি দূৰ আহিব লাগে ষ্টেচনৰ পৰা, সেয়েহে ঘৰ আহি পালোঁ। ইয়াৰ আকৌ ৰাতিপুৱাৰ ভিডিঅ'হে দি, ৰাতি আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ, বহুত ভাগৰে জুগৰে অহাৰ কাৰণে। এইফালে আমাৰ বৰ্তাৰ ছোৱালী, এইফালে আকৌ মোৰ বাজনী, এইজনী আমাৰ বৰ্তাৰ ছোৱালী হয় দেই। এইফালে অকণমানহে বাক দেখুৱালোঁ, বায়ে আকৌ ইউটিউবৰ ভিডিঅ' বুলি কোৱাৰ কাৰণে অকণমান চাইড হৈ দিলে। এইফালে দেখিছেনে, মই যদিও আহিছোঁ মোৰ মনটো অকণমান নোৱাৰা হৈ আছে, মানুহজনক এৰি থৈ অহাৰ কথাই ভাবি আছোঁ, বহুত বেছি দুখো লাগিছে যেন। এইফালে আমাৰ ওচৰৰে খুৰাহঁতৰ ল'ৰা ছোৱালীকেইটা এনেকৈ মোক দেখি ৰাতিপুৱাৰ পৰা চবেই আৰু আহিছে, তেনেকৈ এনেই বহি আছিলোঁ তাহাঁতৰ এইবিলাক ধেমালিকে চাই মেলি। ইফালে আকৌ আমাৰ নবৌহঁতৰ ল'ৰা ছোৱালীকেইটা দেখিছেনে, আমাৰ পিছত ঘৰ অৱশ্যে বনাই থকা হৈছে দেই, আপোনালোককো কৈ দিছোঁ। সেইটো কাৰণে ভিডিঅ'টো ইমানখিনিয়ে আছিলে, কেনেকুৱা পালে জনাব দেই, বাই বাই, সকলো ভালে থাকক।